বুলি কোৱা কথাটো এই বছৰ দলংখন নিৰ্মাণ কৰা কিবা আমি আশ্বাস পাম নেকি? কাৰণ ধনশিৰি মহকুমাৰ যোগাযোগৰ মূল ৰাস্তাটোৱে এই ৰাস্তাটো। ধন্যবাদ। মন্ত্ৰী অধ্যক্ষ মহোদয়, সৰুপথাৰ সমষ্টিৰ বৰপথাৰ চিলনীজান পথত ধনশিৰি নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল। এই পকী দলং নিৰ্মাণৰ কাম আমাৰ আনটাইড এছচিয়ে বুলি এটা শিতানত হাতত লোৱা হৈছিল আৰু ইয়াৰ বাবে 5,15,37 লাখ টকাৰ অনুমোদন পোৱা হৈছিল। সন্মানীয় সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়াই কোৱাৰ দৰে 76.93 লাখ ৰুপিজ এই আঁচনিখনৰ বাবে বা এই কামটোৰ বিপৰীতে ঠিকাদাৰজনক ইতিমধ্যে বিল দিয়া হৈছিল। কিন্তু ঠিকাদাৰজনৰ অত্যন্ত কাম লেহেমীয়া হোৱাৰ কাৰণে নিবিদাৰ চৰ্ত অনুযায়ী 2017 চনত তেওঁক কামটোৰ পৰা আঁতৰাই দিয়া হয়। ইয়াৰ পিছত 2019 আৰু 20 চনত এখন নতুনকৈ প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰা হয় আৰু প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰোঁতে মুঠ দলংখনৰ নিৰ্ধাৰিত এষ্টিমেট 5,15,00,000 লাখ টকাৰ জাগাত 7,11,00,000 লাখ টকালৈকে বৃদ্ধি হয়। এতিয়া এই 7,11,00,000 লাখ টকাৰ অনুমোদনৰ বাবে SOPD জি আঁচনিত এই আঁচনিখন পঠোৱা হৈছে আৰু মই সন্মানীয় সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছোঁ যে এই বছৰৰ ভিতৰতে মই এই দলংখন অনুমোদন কৰি দিম আৰু এই দলংখন অনুমোদন কৰাৰ লগে লগে নিৰ্মাণৰ কাম পূৰ্ণ পৰ্যায়ত আৰম্ভ হ'ব। কিন্তু সন্মানীয় সদস্যগৰাকীয়ে যিটো এটা অভিযোগ কৰিছে যে ৭৬ লাখ টকাৰ কাম হৈছিল নে নাই বা তাতকৈ বেছি টকাৰ বিল লৈ গ'ল নেকি, এই বিষয়ে মই বিভাগীয় বিষয়াৰ লগত আলোচনা কৰিব লাগিব আৰু সেই বিষয়ে মই সদস্যগৰাকীক জনাম আৰু মই নিজেও এটা প্ৰাথমিক তদন্ত কৰি ল'ম। ধন্যবাদ। সেকেন্ড সাপ্লিমেন্টারি আৰু সকলো সদস্যই এইটো ল'ব পাৰে 1 নম্বৰ চেনেলত ডিস্টার্ব নোহোৱাকৈ শুনি থাকিব পাৰিব। 1 নম্বৰ চেনেল 1 নম্বৰ চেনেলত দিলে হ'ল আৰু সাউন্ডটো বঢ়াই ল'লে হ'ল। সাপ্লিমেন্টারি নাই। সুশান্ত বৰগোহাঁই 1 নম্বৰত মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ যোগেদি মই মাননীয় মন্ত্ৰী মহোদয়ক এটা কথা সুধিব বিচাৰিছোঁ যে তেখেতসকলে যিটো সিগনেচাৰ প্ৰজেক্ট যোৱাবাৰ কৰিছিলে সেই সিগনেচাৰ প্ৰজেক্টৰ যোগেদি আমাৰ গ্ৰাম্যৰ যিটো যাতায়াতৰ ব্যৱস্থা যথেষ্টভাৱে উন্নত হৈছে আৰু বহুতে সন্তোষ প্ৰকাশ কৰিছে আৰু আমাৰ এই পবিত্ৰ বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এইবাৰ যোনে ভাল কাম কৰে সেই সমষ্টিটোত অকণমান বেছিকৈ পইচা দিয়াৰ ব্যৱস্থা তেখেতে কৰিব। এইবাৰ যিটো সিগনেচাৰ প্ৰজেক্টত যোৱাবাৰ অসমৰ ভিতৰতে সকলোতকৈ ভাল হোৱাৰ কাৰণে তাৰ বাবে কিবা ব্যৱস্থা কৰিব বুলি মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। মাননীয় সদস্য সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যিটো প্ৰশ্নৰ কথা কৈছে যে য'ত ৰাস্তা নিৰ্মাণ কৰোঁতে ভাল হয় সেই সমষ্টিক মই ইতিমধ্যে কৈছোঁ যে তেওঁলোকক আমি নতুনকৈ কামৰ মঞ্জুৰি কৰিম। কেইদিনমান আগতে আমি সিগনেচাৰ স্কিমৰ কামবিলাকৰ এটা এছেছমেণ্ট কৰিছিলোঁ আৰু কোন সমষ্টি তাতে প্ৰথম হৈছে ঠিকাদাৰৰ নাম কি এই বিষয়ে আমি উল্লেখ কৰি ৰাজহুৱা বিজ্ঞাপন দিছোঁ। এইটো হ'ল আমাৰ প্ৰথম আৰম্ভণি। আগতে লোক নিৰ্মাণ বিভাগত এই ধৰণৰ এছেছমেণ্ট হোৱা নাছিল। এতিয়া এই বছৰ আমি যি 4টা স্কিম আমি আৰম্ভ কৰিছোঁ, মুখ্যমন্ত্ৰীৰ পকীপথ যোজনা, মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ যোজনা, মুখ্যমন্ত্ৰীৰ মথাউৰি নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি। ইয়াৰ ভিতৰত 3টা স্কিম, মুখ্যমন্ত্ৰীৰ পকীকৰণ আঁচনি, মুখ্যমন্ত্ৰীৰ মথাউৰি
নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ উন্নত পথ আঁচনি এই তিনিওটা আঁচনিৰ ওপৰত আমাৰ PMC থাকিব, প্ৰজেক্ট মেনেজমেণ্ট কনচালটেঞ্চি। এখেতসকলে যিটো ৰাস্তাৰ ৰিপৰ্ট দিব সেইটো আমি সমষ্টি ৱাইজ আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰিম। যি সমষ্টি প্ৰথম 10টাৰ ভিতৰত আহিব সেই বছৰতে তেওঁলোকক মই আৰু দুগুণ ৰাস্তা অনুমোদন কৰি দিম। তাৰমানে যদি 10 কোটি টকা ৰাস্তা এটাত যদি থাওৰা সমষ্টি প্ৰথম আহে সেই বছৰতে 10 কোটি টকাৰ নতুনকৈ আৰু ৰাস্তা থাওৰা সমষ্টিয়ে পাব। অৰ্থাৎ বিধায়কসকলে এইবাৰ ৰাস্তাৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজে ইণ্টাৰেষ্ট ল'ব আৰু যিগৰাকী বিধানসভা সমষ্টিত আটাইতকৈ ভাল ৰাস্তা নিৰ্মাণ হয় অসমৰ 3টা বিধানসভা সমষ্টিক ৰাস্তা নিৰ্মাণত 1, 2, 3 হলে বিধায়কজনক 1 কোটি টকাৰ এটা পুৰস্কাৰ দিয়া হ'ব সমষ্টি উন্নয়নৰ কাৰণে। সেই 1 কোটি টকা তেওঁ যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো প্ৰত্যেক বছৰে এইটো এছেছমেণ্ট হৈ থাকিব। আৰু আপোনালোকে যি ঠিকাদাৰসকলৰ কাম কাজত যিহেতু ইয়াৰ ওপৰত আপোনালোকৰ সন্মান জড়িত হৈ গ'ল, গতিকে আপোনালোকে ইঞ্জিনিয়াৰক যি পৰামৰ্শ দিব যে এইটো বেয়া হৈছে ভাল হৈছে, ইঞ্জিনিয়াৰে তাক যথোচিত গুৰুত্ব দিব। আৰু যিটো ডিভিজন প্ৰথম হ'ব সেই ডিভিজনৰ গোটেই ষ্টাফটোকো আমি পুৰস্কৃত কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম। ধন্যবাদ। শ্ৰী আপুনি কৰক সাপ্লিমেণ্টাৰী। মাননীয় মুখ্যমন্ত্রী খুব ভাল করে আমি PWDর বিষয় আসাম মালা যেটো আছে আমি 2017-18 এই কথাটা উঠাইছিলো। আমার ইয়াত উধারবন সমষ্টি হয়ে হাফলঙে একটা রাস্তার ব্যবস্থা মাননীয় মুখ্যমন্ত্রী তাত যাই কৈ আছিলে আসাম মালাটো হব 63 কিলোমিটার পয়লাপুর টু আমার যাই মাহুর ওলাব আর কি রাস্তাটো অলরেডি ডিপিআর ব্যবস্থাও হয়েছে মাননীয় মুখ্যমন্ত্রীর নির্দেশে। তো এটু এই বছর স্টার্ট হব কিনা আমি মাননীয় মুখ্যমন্ত্রীর কাছে সুধি আছো। মাননীয় অধ্যক্ষ মহোদয়, পয়লাপুৰৰ পৰা যিটো মাহুৰলৈকে 65 কিলোমিটাৰ যিটো ৰোড, দ্যাট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোড। আৰু মই যেতিয়া আপোনাৰ সমষ্টিত গৈছিলোঁ সেইটো মই ৰাজহুৱাভাৱে এনাউন্স কৰি থৈ আহিছিলোঁ। গতিকে এই কামটো অসম মালাৰ অধীনত হ'ব, মই পুনৰবাৰ আপোনাক প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 68 নজৰুল হক এবসেণ্ট। তো কুৱেশ্যন নম্বৰ 69 শ্ৰী মৃণাল শইকীয়া। সেইকাৰণে মই এই সকলো শাস্তিৰ পৰা সকলো বিপদৰ পৰা মুক্তি লাভ কৰোঁ। অৰ্থাৎ যিজন ব্যক্তিয়ে নিজকে হত্যা কৰিছে তেওঁ ভাবে যে মই মুক্তি লৈছোঁ, কিন্তু আমি সমাজখনে তেওঁক চিৰাই কৰি দিওঁ যে এওঁ সমাজৰ পৰা পলাইছে, এওঁ নিজকে হত্যা কৰিছে। আত্মহত্যাৰ নাম দিওঁ, আত্মহত্যা কৰিলে আনকি নালাগে গাঁৱৰ সমাজত তাক অন্ত্যেষ্টিক্ৰিয়াও নকৰে, তেওঁ জ্বলাই নিদিয়ে, তেওঁক পুতি দিয়ে, তেওঁৰ সকাম নিকামো নকৰে। সেইকাৰণে এই আমি আউটলুক আমাৰ যিটো দৃষ্টি আত্মহত্যাৰ প্ৰতি সেইটো আমি দৃষ্টি সলাব লাগে। যে কেতিয়াবা দেখা যায় যে তেওঁ পঢ়াৰ চাপত বহুতো ষ্টুডেণ্টে নিজকে হত্যা কৰে, বা মোৰ দৃষ্টিত মই ক'ম যে তেওঁ মুক্তি লৈছে। যে পঢ়াৰ ইমান চাপ, আমাৰ শিক্ষকৰ পৰা চাপ, ঘৰত গাৰ্জেনৰ পৰা চাপ, গাৰ্জেনবিলাকে ভাবিব যে তেওঁ ইঞ্জিনিয়াৰ হ'ব, ডক্টৰ হ'ব। সেই চাপটো ল'ৰাটোৱে লৈ থাকিব যে মই যদি একো নহওঁ তেতিয়াহ'লে মই কেনেকৈ সমাজক মুখ দেখাম, কেনেকৈ মোৰ মা দেউতাক মুখ দেখাম। সেইকাৰণে তেওঁ আচলতে মুক্তি লয়, আমি কওঁ আত্মহত্যা কৰিলে তেওঁ। সেইকাৰণে মই ভাবোঁ যে সলনি কৰিব লাগে। যিসকলে আত্মহত্যা কৰে বা নিজৰ জীৱনটো লয় তেওঁলোকক আমি সন্মানৰ চাব লাগে, আৰু তেওঁলোকৰ প্ৰতি আমি কেনেকৈ কি কৰিব পাৰি, কি ধৰণে নাইকিয়া কৰি সমাজৰ পৰা আত্মহত্যা নাইকিয়া কৰিব পাৰি সেইটো কাৰণেও আমি ব্যৱস্থা হাতত ল'ব। মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই
আত্মহত্যাৰ বিষয়টোৰ ওপৰত যিখিনি পৰামৰ্শমূলক বক্তব্য দিছে তাৰ লগত ময়ো একাত্মতা প্ৰদৰ্শন কৰিছোঁ। আমি আজি দেখা পাইছোঁ যে 2020 চনত ৰাজ্যখনত 3243টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ এটা মূল কাৰণ আছিলে যে কোভিডৰ পৰৱৰ্তী সময়ত বহু লোকে বিভিন্ন ধৰণে হতাশাগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাছি লৈছিল। কিন্তু 2021 চনত আমি দেখা পাইছোঁ যে আত্মহত্যাৰ ঘটনা অকণমান হ্ৰাস হৈছে বা যি নহওক ঘটনা এটা হ'লেও দুখজনক আৰু আত্মহত্যা নকৰিবৰ বাবে বা আত্মহত্যা ৰাস্তা নলবৰ বাবে চৰকাৰে এডুকেশ্যন আৰু বিভিন্ন ধৰণৰ টেকনলজিকেল কমিউনিকেশ্যনৰ জৰিয়তে আমি এটা সেই নিৰাশাত ভুগি থকা লোকৰ মাজত আস্থা আৰু বিশ্বাসৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। বিশেষকৈ মই ভাবোঁ যে আধুনিক যুগত পৰিয়াল কেন্দ্ৰিক যিবিলাক সমস্যাৰ আৰম্ভ হৈছে তাৰ ফলতো লাহে লাহে আত্মহত্যাৰ ঘটনা বাঢ়ি গৈছে। কিন্তু এটা কথা ঠিক যে আত্মহত্যা আমাৰ ইণ্ডিয়ান পেনেল কোড মতে এইটো এটা অপৰাধ আৰু ইয়াত এতিয়ালৈকে চৰকাৰে অপৰাধ দৃষ্টিভংগীৰে চাই আছে। মৃণাল শইকীয়া ডাঙৰীয়াই যিটো পৰামৰ্শ দিছে যে ইয়াক অপৰাধৰ দৰে নাচাই মানৱীয়তাৰ দৃষ্টিভংগীৰে চোৱাৰ বাবে এই ক্ষেত্ৰত মই ভাবোঁ যে এইটো এটা ভাল পৰামৰ্শ আৰু এই পৰামৰ্শটো উপযুক্ত মঞ্চত আমি নিশ্চয় উপস্থাপন কৰিম। দ্বিতীয় সাপ্লিমেন্টারি ঠিক আছে। কোয়েশ্চন নাম্বার 70 দিগন্ত কলিতা।